নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা ধুনীয়া গেম খেলিম। তো দেখাই আছোঁ আপোনালোকক কি গেম খেলিম। তো মোৰ লগত আছে বহুতকেইটা সৰু ল'ৰা আছে আৰু আজি গেম খেলিব। তো আপোনালোকক মই দেখাই আছোঁ কি গেম খেলিম। আজি আমি এটা বেলেগ ধৰণৰ গেম, আৰু আগতে আমি সৰুতে খেলিছোঁ এনেকুৱা ধৰণৰ গেম। তো আজি খেলিম আমি, কি হয় চাই লওঁ। তো আপোনালোকক দেখাই আছোঁ এটা এটা কৰি। চ' প্ৰথমতে আমি এই বস্তাটো মানে যোনে মানে এই গেমটো খেলিব আৰু সেইটো বস্তাটো পিন্ধি ল'ব লাগিব। চ' প্ৰথমতে আমি বস্তাটো এনেকৈ পিন্ধি ল'ম। তো এনেকৈ পিন্ধি ল'ম, পিন্ধি লৈ কিনে আৰু এনেকৈ মানে এইটো হ'ল ষ্টাৰ্ট লাইন আৰু ফিনিছ লাইন তাতে আছে। আমি তাকে দৌৰিব লাগিব, আৰু যোনে মানে লাষ্ট হয় মানে লাষ্টত আহে আৰু যে হাৰিব আৰু সি জলচিপ্ছ খাব লাগিব। চ' এনেকৈ দৌৰিব লাগিব। চ' কি হয় চাই লওঁ। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, আপোনালোকে বহুত কষ্ট কৰিছোঁ ভিডিঅ'ৰ কাৰণে। তো বলক খেলাটো আৰম্ভ কৰোঁ এতিয়া। কোনে খেলা যোনে মানে লাষ্টত আহিব আৰু ফাৰ্ষ্টত কেতিয়াবা বাচি যাব, আৰু যোনে লাষ্টত পৰিব লাষ্টত আহিব সি জলচিপ্ছ খাব লাগিব। আৰু আপোনালোকে জানে এইটো কি বস্তু হয়, কি হয়। তো দেখি পাইছে এটা জলচিপ্ছ আছে, খাব লাগিব। আৰু যোনে লাষ্টত হাৰে আৰু সি খাব লাগিব জলচিপ্ছ। তো আপোনালোকে এইখিনিয়ে। তো কোনে জিকে কোনে হাৰে আপোনালোকে চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। তো মানে সৰু কেইটামান ভাইটি আছে, সেইকেইটা মোৰ লগত আজি গেম খেলিব, ময়ো খেলিম লগতে আৰু কেইটামানো খেলিব। চ' মই চিনাকি কৰি দিম সিহঁতক, চিনাকি কৰি দিম। চ' নামটো নিখিলেশ পাঠকে আমাৰ লগত খেলিব আজি। চ' হাৰিলে এইটো খাবৰ কাৰণে ৰেডি না? খাব লাগিব কিন্তু। তোমাৰ নামটো? বিক্ৰম ঠাকুৰীয়া। হাৰিলে খাব লাগিব ফিক্স। তোমাৰ নামটো? শিৱম ঠাকুৰীয়া। হাৰিলে খাবাই লাগিব ফিক্স, চবে খাবাই লাগিব। দেখো নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱ দাস। খাবি না হাত হয় আৰু মই খেলিম লগতে মই খাম। যদি মই হাৰোঁ তেতিয়া, আৰু যোনে হাৰি খাব লাগিব এইটো ফিক্স। চাওঁ কি হয়। তো খেলাটো আৰম্ভ কৰোঁ বলক। ভিডিঅ'টো আপোনালোক সময় নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি গেমটো অন কৰিম, মানে আমি পুৰা ফিনিছ লাইনত দি যাম, আৰু যোনে জিকিব গম পাইছে কি হ'ব আৰু কি নহয়, আৰু যোনে হাৰে কি হ'ব সেইটো গম পাইছে। গেমটো আৰম্ভ কৰোঁ। 2, 1, go! এতিয়া কোনে জিকিলে তো আপোনালোকে গম পাইছে, ভিডিঅ'ত দেখা পাইছে কোনে জিকিছে কোনে হাৰিছে। চ' এটা ডাঙৰ বুলি ই জিকি গ'ল, ফাৰ্ষ্ট হ'ল। আৰু সৰু বুলি এই ল'ৰাজনে, মানে নামটো কি আছিল? বিক্ৰম ঠাকুৰীয়া। এতিয়া লাষ্ট হ'ল। আমি ভাবিছিলোঁ জলচিপ্ছ খুৱাম বুলি, তো হলি জলচিপ্ছ খাব লাগিলে, তিনিটা হলি জলচিপ্ছ খাব লাগিলে। এতিয়া সৰু ছোৱালী সেইকাৰণে ভাবিলোঁ আমি জলচিপ্ছটো নেদাওঁ, কাৰণ কিবা প্ৰব্লেম হৈ যাব পাৰে খালে আৰু, কাৰণ হয় না এনে টেষ্ট কৰিম আমি পিছত, চবেই অলপ টেষ্ট কৰিম কেনেকুৱা হয়। তো ভিডিঅ'টো আজি এইখিনিতে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে সকলো। তো এতিয়া জলচিপ্ছটো আমি এতিয়া ট্ৰাই কৰোঁ কেনেকুৱা লাগে। তো ফাৰ্ষ্ট ট্ৰাই কৰিম আজি, কেনেকুৱা ভাল লাগে নাজানো, আৰু আপোনালোক আনবক্সিং কৰি দেখাম, লগতে আনবক্সিঙো হ'ব। তো ফাৰ্ষ্ট তো অ'পেন কৰোঁ ফাৰ্ষ্ট। তো জলচিপ্ছৰ ভিতৰত মাত্ৰ 1 পিচ, এটা পিচে থাকে, এটাই চিপ্ছ হয় এইখিনিয়ে গোটাই।
আৰু তলত যদি আপোনালোকে কিনিব বিচাৰে এইটোটা তো তলত মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু তাৰ পৰা আপোনালোকে কিনিব পাৰিব বেছি দাম নহয় বাছ 200 হিন্দী মানৰ ভিতৰত আপোনালোকে পাই যাব আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব তো মানে এইটো খুলি আছোঁ এতিয়া খুলি কিনে আপোনালোক দেখাই আছোঁ হয় না ভাল হৈছে না এতিয়া গৰম উঠছে ক'ত যা দেখো তোক দেখাই দিওঁ মুখখন দেও দুটাৰ ফেচ দেও চাই মাইকটো আছে মাইকটো আছে কেনে লাগছি কৈ দিম কৈ দিওঁ কেনে লাগছি হে লাগছি কৌ কেনে লাগছি হা চাই পেলাই দি আৰু খাম দে মই নৰো আৰু বহি যাব লগা বে আৰু বঙলা জাগাক পাত্তা নাপায় কিন্তু ন বঙলা জাগাক পাত্তা নাপায় আমাৰ বঙলা জাগা ঘৰচীয়া জাগাক পাত্তা নাপায় হাত কতো নলগাবি দেই অলপ জেচুকুটুকু লাগিলে গেল কিন্তু বাবু হাত চকুত নলগাবা পেট পুৰা গৰম উঠছে আৰু অলপ দেখাচোন চ' কিন্তু মই খাই দিম পুৰা চকু লাল হৈ গৈছে একদম খাব পাৰি আৰু ঠাণ্ডা নৰো থাকবা ঠাণ্ডা খাবা কেনে কালি ধুনীয়া ৰাতিপুৱা কালি মজা হ'ব পুৰা জিভা তো ফাৰ্ষ্ট কোনে আহিছে ভাৰ্গৱ দাস ভাৰ্গৱে এতিয়া ক'ব তো মানে ফেচবুক ইনষ্টাগ্ৰাম যি আছে তোমাৰ এটা কৈ দিয়া মানে যি হয় দাস কি বুলি আছে ইউটিউবত নে কিহত ইনষ্টাগ্ৰাম ভাৰ্গৱ দাস বুলি আছে তো আপোনালোকে তাই ফ'ল' কৰিব তাতে যাই কিনে আৰু তাৰপিছত কোনে আহিলা তোমাৰ নাম শিৱম ঠাকুৰীয়া কি আছে এতিয়া কৈ দিব ইউটিউবত আছে শিৱম ঠাকুৰীয়া ব্লগছ আপোনালোকে যাই ছাবস্ক্ৰাইব কৰিব লগতে মোৰ চেনেলটো কৰিব তাৰপিছত তাৰ সৰুটো আমি লাষ্টত দিম কি আছে কওক নিখিলেশ পাঠক নাম মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে নিখি ব্লগছ বুলি আছে ছাবস্ক্ৰাইব কৰিব আৰু তোমাৰ কি আছে একো নাই আকৌ নহয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ নহয় যাতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাষ্টত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিব যে কেনেকুৱা পালে ভিডিঅ'টো চাই তো ভিডিঅ'টো যিখিনিতে জয় আহোম।